তো গাইছ আজি আচলতে আমি চাম ইনষ্টাগ্ৰামৰ কিছুমান মানে নমুনা যিবিলাকে লাইক ফলোৱাৰ্ছৰ কাৰণে মানে যি টি কৰিব পাৰে তে অকণমানো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো হেৰ' যি পিন্ধিছা পিন্ধ বাট অলপতো ভালকে পিন্ধ আৰে আৰে এইটো বাৰু কি বাপৰে বাপ নোৱাৰি ইহঁতক মানে নহয় মানে ডান্সৰ ষ্টেপ দেখিছানে নাই বাৰু আপোনালোকে আচলতে ইনষ্টাগ্ৰামটো এনেকুৱাই ইয়াত নমুনাৰ অভাৱ নাই লাইক ফলোৱাৰ্ছৰ কাৰণে পাৰে মানে কিছুমানে যি টি কৰিব পাৰে ভুল নুবুজিব আপোনালোকে ইনষ্টাগ্ৰামত মানে কিছুমান বহুত দুখীয়া ঘৰৰ ছোৱালীয়ে ভিডিঅ' বনায় আৰু ইহঁতৰ কিছুমানৰ ঘৰত আচলতে পিন্ধিবৰ কাৰণে একেবাৰে কাপোৰ নাই এই বাইদেউজনীলৈকে চাওক বেচেৰি কি সুন্দৰ ডান্স কৰে কিন্তু দুখৰ কথা যে বাইদেউজনীৰ আজি পিন্ধিবৰ কাৰণে এযোৰ ভাল কাপোৰ নাই বাপেকে চিপছৰ হ'লচেল কৰে আৰু পুতেকে ইনষ্টাগ্ৰামত ভিডিঅ' বনাব আহে এনেকে হেৰ' জানো তোৰ দেউতাৰ চিপছৰ দোকান আছে কিন্তু সেই বুলি যে তই কাপোৰ নিপিন্ধি চিপছৰ পেকেট মখৰাই পিন্ধি ললি নহয় মানে মক্কেলামীৰো আচলতে এটা সীমা আছে কিন্তু এইটো আৰে এই মালটো ক'ৰ পৰা মানে ক'ৰ পৰা মালটো তপ কি গ'ল মইতো বুজিয়ে পোৱা নাই কি আঘোণ না ফাগুন হেৰ' তই চশমাযোৰ পিন্ধি ভালদৰে চাই ল এইটো কোন আৰে এইটো মইনা নহয় চালা হাতত আছে খাৰু পিন্ধি আছে শাৰী আৰে এইটো কোন পাপ্পা কি পৰি পৃথিৱীখন আৰু প্ৰেম বোলা বস্তুটো সঁচাকৈয়ে বহুত বেলেগ কাৰণ ৮০ বছৰীয়া বুঢ়া এজনৰ আজি হঠাৎ মনটো উৰিব ধৰিছে হেৰ' ককা সঁচা কথা কৈছো পাপ কৰ্মবোৰ ত্যাগ কৰি অলপমান ভক্তি আৰু ধৰ্মৰ পথলৈ আহা আৰে যিটো বয়সত ককাই নামঘৰলৈ যাই পুথি পাঠ পঢ়ো যেন লাগিব লাগিছিল সেইটো বয়সত তেওঁৰ আকৌ ফাগুন ফাগুন লাগিছে ঘণ্টা কোনে পায় তুমি জানা নে না জানা বন্ধ করো তোমালৈ মৰম জাগে আৰে নব এনেকে নকব হে বোৱাৰী লাভাৰবোৰ মৰি যাব আপোনাৰ প্ৰেমত তে গাইছ আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদিহে ভাল পালে মানে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু নতুনকৈ অকলে চেনেলটো কৰক ছাবস্ক্ৰাইব এনে ধৰণৰ ভিডিঅ' মানে পাই যাই থাকিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই ল'ব তো পুনৰ লগ পাম আপোনালোকৰ অন্য এটা নেক্সট ফান্নি ৰষ্টিং ভিডিঅ'ত আজিলৈকে এৰিলো বাই আৰে মুকেশ এইজনী আকৌ কোন চালা মালটো মানা ক'ৰ পৰা তক্কেল গমেই নাপাওঁ